हेलो एवरीवन स्वागतम जनाइছো চিজিস কিচেনৰ আন এটি ভিডিঅ'লে এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু মই মানে প্ৰিসাক স্কুল পঠিয়ালো মই গা ধুৱাই নাই কালি দিনত হেনা কৰিছিলো ৰাতি মানে তেল সানিলো এয়া পুৰা মূৰটো তেল মানে তেলতেলিয়া হৈ আছে মূৰো ধুম আৰু মই মানে সদায়ে মুখত এটা মই যেটো ফেচিয়েল নকৰো মুখনৰ কেয়াৰ লো অলপ মানে যিকিটা বস্তু ঘৰতে আছে সকলোৱে পাব সেইকিটা সামগ্ৰীয়ে মুখনৰ অকমান কেয়াৰ লো আৰু যেটো গৰমৰ দিনতটো আৰু কেয়াৰ ল'ব লাগে ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু এতিয়া যেটো কঁঠাল ওলাইছে কঁঠালৰ গুটি যেটো সকলোৱে সকে খাই ভাল পায় আমি বিৰাটেই ভাল পাওঁ এও ভাল পায় মও ভাল পাওঁ ডাইলত দি খোৱাই হয় আৰু আজি ভাবিছো কঁঠালৰ গুটিৰ পিটিকা অকনমান বেলেগ ধৰণে আপোনালোকৰ লগৰ ৰেচিপিটো শেয়াৰ কৰো আপোনালোকে নিশ্চয় চাই ভাল পাব মানে এনেকে সকে কোনেও কাহানি খাই পোৱা নাই আপোনালোকে ভিডিঅটো শেষলৈকে চাব ভাল পাব আৰু কি কৰো আপোনালোকৰ লগত শেয়াৰ কৰিম ডাঙৰ চামুচে 2 চামুচ বেসন ললো বেসনে স্কিনটো লাইট কৰে গৰমত তেলতেলিয়া ভাবটো অতৰে আৰু ইয়াক স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰি এতিয়া 2 চামুচ দৈ লৈ ললো দৈয়ে ডেড স্কিন সেলস আতৰে আৰু স্কিনখন ডিহাইড্ৰেট কৰে আৰু এতিয়া অকনমান হালধি লৈ ললো হালধি আমাৰ স্কিনত থকা যিকোনো দাগ অতৰে আৰু পিগমেন্টেশন ৰিডিউস কৰে এতিয়া গুটেইখিনি ভালদৰে মিক্স কৰি পেলালো এয়া এটা স্মুথ পেষ্ট তৈয়াৰ কৰি ললো এতিয়া মুখখন ভালদৰে ফেস ওয়াশ কৰি ললো আৰু এইখিনি পেকখিনি এতিয়া মই এনেদৰে মুখত ঘুৰাই ঘুৰাই এনেদৰে লগাই যাম এতিয়া মই মুখত ভালদৰে পেকটো এপ্লাই কৰিম ডিঙি মুখ সবতে এনেদৰে এপ্লাই কৰিম আৰু যেহেতু এখিনি বাছি গৈছে অলপ আছে আৰু মই হাতটো এপ্লাই কৰিম হাত ভৰি আপোনালোকে সকলোতে এনেদৰে লগাব পাৰিব গটিকে গা ধোৱাৰ আগত লগাব গা ধোৱাৰ আগত লগালে ভাল নহলে মানে গুটেখন লেতেৰা হৈ যাব হাতটো এনেদৰে এপ্লাই কৰিব এয়া ভালদৰে মই মুখ হাত আৰু ভৰিত নাই লগোৱা আপোনালোকে ভৰিটো ইউজ কৰিব পাৰিব ডিঙি ভালদৰে লগাই ললো আৰু এতিয়া অকনমান দেৰি ৰুম শুকাবলৈ দিম খুব বেছি শুকুৱাই নেপেলাব অকনমান টানি টানি ধৰা যেন পালে আপোনালোকে ধুই পেলাব ঠাণ্ডা পানীয়ে ধুই পেলাম তাৰ পিছত গা ধুম তাৰ পাছত আপোনালোকক লগ পাই আছো কঁঠালগুটিখিনি সাফা কৰি ৰ'দত শুকুৱাই ললো আৰু ইয়াৰ পৰা মই 5 ফুটা নহৰু লম এটা বিলাহী লৈছো আৰু এটা পিয়াজ লৈছো এতিয়া কঁঠালগুটিখিনি বাকলি গুচাই ভালদৰে ধুই মেলি সাফা কৰি ললো এটা কুকাৰ লৈছো তাতে কঁঠালগুটিখিনি দি দিছো অলপমান পানী দিছো আপোনালোকে ডাইলটো সিজাব পাৰে এতিয়া মই কঁঠালগুটিখিনি সিজাই ললো এতিয়া গেছৰ বাৰ্নাৰটো জ্বলাই ললো ইয়াতে মই বিলাহীটো ভালদৰে পুৰি ললো বিলাহীটো ভালদৰে পুৰি ললো আৰু এতিয়া 5 ফুটা নহৰু মই এনেদৰে পুৰি ললো এতিয়া কঁঠালগুটিখিনি পানীৰ পৰা মই টুকি থৈছিলো এটা বাউলত লৈ লৈছো ইয়াতে বিলাহী বাকলিটো গুচাই পেলাই মই দি দিছো নহৰু কি ফুটাও বাকলি গুচাই এনেদৰে মই ইয়াতে দি দিছো পিয়াজটো মিহি মিহিকৈ কাটি লৈছিলো ইয়াতে দি দিছো অকণমান নিমখ দিলো ডাঙৰ চামুচে চামুচ কেঁচা মিঠাতেল দিছো মিক্স কৰি পেলাইছো গুটেইখিনি কিন্তু পিটিকা যেহেতু মই গটিকে হাত ব্যৱহাৰ কৰিবই লাগিব হাতেৰে ভালদৰে পিটিকি ললো এতিয়া ইয়াতে অকণমান আমাৰ বাৰীতে হোৱা মানধনিয়া দি দিছো আৰু এতিয়া এটা কেঁচা জলকীয়া ইয়াতে কাটি দিছো মিক্স কৰি পেলালো গুটেইখিনি আৰু মোৰ তৈয়াৰ হৈ গল কঁঠাল গুটিৰ এটা সুন্দৰ পিটিকা আৰু আজি ৰেডি হৈ গল সিম্পল কে মোৰ দুপৰীয়া ভাত সাজ একো নাই বিশেষ ভাত মগুৰ মসুৰ দাইল কুন্দুলি ভাজি আৰু পিটিকাটো মই অকনমান সৰহকৈ লৈছো
যিহেতু এনেদৰে খাই খুবেই ভাল লাগে আপোনালোকে কেতিয়াবা এনেদৰে টেষ্ট কৰি চাব খুব ভাল লাগে এনেদৰে খাই তেন্তে এতিয়া খাই লওঁ ভাত পানী খাই বেছি দেৰি হোৱা নাই 11:30 হৈছে ভাত পানী খাই আপোনালোকক লগ পাই আছোঁ হেল্ল' এভৰিৱান এতিয়া দুপৰীয়া 2টা বাজিছে আৰু মই ভাত পানী খাই আজৰি হ'লোঁ কঁঠালগুটি পিটিকাটো সঁচাকৈ বহুত টেষ্টি হৈছিলে আৰু এতিয়া অকণমান বজাৰলৈ যাওঁ ঘপকৈ বতৰটো বেয়া কৰিও আহিলে মানে বৰষুণ দিলে কালিও মানে ইমানেই বৰষুণ নহয় মোৰ দুটামান সৰু সুৰা বস্তু আনিবলৈ আছে কিন্তু মানে কালি যাব নোৱাৰিলোঁ আৰু এনেকৈনো বৰষুণকৈ সোমায়ো থাকিবনো আজি যাব লাগিব সৰু সুৰা বস্তু দুটামান কিন্তু হ'লেও বজাৰ যাব লাগিব আৰু কালিয়ে মানে মা বা দেউতাই মানে মোৰ পিঠা খাই বিৰাটেই ভাল পায় ঘিলা পিঠা খাই কালিয়ে বৰ পৰা লৈ থৈছিলোঁ কালি দিব নোৱাৰিলোঁ ইমানেই বেছি বৰষুণ আজি সেয়াও দি থৈ আহোঁ আৰু মায়ে নৰসিংহ পাত আনিবলৈ মাতি আছে নৰসিংহ মানে কুমলীয়া পাত ওলাইছে তেন্তে বোলো কৈ থাকোঁ এতিয়া আহি আছোঁ মাহঁতৰ ঘৰত সোমাই লওঁ আৰু বৰষুণ চাওক এফালে পূৰা বৰষুণ আৰু তাৰপিছত যাম বজাৰলৈ আৰু মাহঁতলৈ এয়া বৰ পৰা পিঠা লৈ ল'লোঁ ৰ'ব এয়া পিঠা আৰু এয়া মই কালি কেক বনাইছিলোঁ কেক ভাল হৈছিলে পিছে চিম্পুল কেকটো এয়া কেইপিচমান মানে দেউতাই খাই ইমান ভাল পায় কেক পিঠা এইবিলাক লৈ লৈছোঁ নৰসিংহ পাত একদম পূৰা কুমলীয়া পাত নৰসিংহ বৰাই ছিঙিছে অঁ মালেও লাগিব মা নৰসিংহ পাত তোমালৈও লাগিব নি অঁ হ'ব মোলৈ হ'লে হ'ল বেছি নালাগে বৰা হ'ব এয়া বজাৰলৈ ওলাইছোঁ আৰু বৰষুণটোও এৰিছে মাহঁতৰ ঘৰত আছোঁ মানে মা আৰু দেউতাও যাব মাহঁতৰ অকণমান বজাৰ আছে আৰু দৰবো আনিবলৈ আছে বোলে মোৰ লগতে মাহঁতো যাব বলক গৈ থাকোঁ মোৰ ছাতি এটা লৈয়ে আহিছোঁ তাৰপৰা আমি বহি দিওঁ বাবাই গেটখন মাৰিব নে কি মা আহা বাবাই মাৰিলে মা সিফালে বহি দিবা আজি বজাৰো কৰিলে চাহো খাইছে এয়া মাহঁতে কফি আৰু কেক বৰ ভাল পাইছে আজি মাহঁতে জীয়েকৰ লগত বজাৰ কৰিলে এতিয়া ইয়াতে কফি খাইছে মাহঁতক নমাই পেলাই ঘৰ এইমাত্ৰ সোমাইছোঁ 5টা বাজিছে আৰু মই কেইটামান কছমেটিক্স ল'লোঁ মোৰ মানে এইকেইটা নাইকিয়া হৈ গৈছিলে এইটো মামাআৰ্থৰ ক্ৰীম ডে ক্ৰীম ভিটামিন চি এইটোৱে মই যিহেতু ইউজ কৰোঁ এইটো এটা ল'লোঁ মই তলৰ পৰা এনেদৰে আনি আছোঁ যিহেতু তলত থৈ দিছোঁ এইটো ফিট মি ফাউণ্ডেশ্যন এইটো বহুতেই ইউজ কৰে এইটো মানে ইউজ কৰি ইমানেই ভাল পাওঁ মই এইটোৱে লওঁ মই ফাউণ্ডেশ্যন এডাল লয়েলৰ কাজল ল'লোঁ এটা লিকুইড সিন্দুৰ ল'লোঁ আৰু মই একদম সৰু সৰু বিন্দি লওঁ এয়া ৰঙা ফুটটো একদম সৰু সৰুকৈ লওঁ যিহেতু এইটো ল'লোঁ আৰু কি ল'লোঁ আৰু এটা লিপষ্টিক লৈছোঁ লেকমিৰ কালাৰটো কেতিয়াবা ল'লে দেখিব এতিয়া মানে মোৰ খুলি দেখুৱাবলৈ দিগদাৰ হৈছে এইটো খুব ধুনীয়া কালাৰটো মানে পিংক অলপ ডাৰ্ক টাইপৰ বহুত ধুনীয়া পিংকটো তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাব ভাল পালে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই